Time is free, but it is priceless. You cannot own it, but you can use it. You cannot keep it, but you can spend it. Once you have lost it, you never get it back. হয়, মই ৰাজীৱ কুমাৰ দত্তই আপোনালোক সকলোকে ৰাজীৱ দত্ত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ঠিকেই শুনিছে, সময়ৰ সমান অতি মহামূল্যৱান কিবা থাকিব পাৰে জানো? যিগৰাকী ব্যক্তিয়ে সময়ৰ সৎ ব্যৱহাৰ কৰিছে তেওঁ জীৱনত কেতিয়াও বিফলতাৰ মুখ দেখিবই নোৱাৰে। কিন্তু যিসকল ব্যক্তিয়ে সময়ৰ সৎ ব্যৱহাৰ কৰা নাই তেওঁ জীৱনত হাঁহ হুমুনিয়া আৰু সময়ক নিষ্ঠুৰ বুলি গালি পৰাৰ বাহিৰে একো কৰা নাই। কিন্তু সঁচাকৈয়ে সময় নিষ্ঠুৰ জানো? আমি যিসকল ব্যক্তিয়ে সময়ৰ সৎ ব্যৱহাৰ নকৰোঁ সেইসকল ব্যক্তিয়েহে সময়ক গালি পাৰি থাকোঁ। কিন্তু সময়টো কেতিয়াও নিষ্ঠুৰ নহয়, আমিহে সময়ৰ প্ৰতি নিষ্ঠুৰ। সময়ত আমি সঠিক কাম নকৰাৰ বাবে এদিন আমি অনুতপ্ত হ'বলগীয়া হয়। 1909 চন জাপানৰ এখন প্ৰাথমিক বিদ্যালয়ৰ 100 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে সেই সময়ৰ জাপানৰ প্ৰধানমন্ত্ৰী ইটো হিৰোবুমিক নিমন্ত্ৰণ জনোৱা হয়। তেওঁ নিমন্ত্ৰণী পত্ৰখনত উল্লেখ আছিল যে সেইদিনা 12:10 তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিব লাগে আৰু নিৰ্দিষ্ট সময়ত সেই অনুষ্ঠানটো আৰম্ভ হয়। কিন্তু প্ৰধানমন্ত্ৰীগৰাকী 12:10 সলনি 12:20 বিদ্যালয়খনত উপস্থিত হয় আৰু বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত তেওঁ দেখিলে কোনোবা এজন ব্যক্তিয়ে মঞ্চত সামৰণি ভাষণ দি আছে। সেয়া শুনি তেওঁ আচৰিত হ'ল। তেতিয়া প্ৰধানমন্ত্ৰীগৰাকীৰ এজন সহায়কে সেই ব্যক্তিগৰাকীক ক'লে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া এতিয়া আহি উপস্থিত হৈছেহি, আপুনি দেখোন ইতিমধ্যে সামৰণি ভাষণ দি আছে। তেতিয়া সেই ব্যক্তিগৰাকীয়ে কি কৈছিল এবাৰ মনোযোগেৰে শুনকচোন। সেই সামৰণি ভাষণ দি থকা ব্যক্তিগৰাকীয়ে তেতিয়া কৈছিল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি আমাৰ এই অনুষ্ঠানটোলৈ অহাৰ বাবে আমি অতিকৈ সুখী। কিন্তু আমি জনাবলৈ পাই আপোনাক দুখিত যে আপোনাক যিখন নিমন্ত্ৰণী পত্ৰ দিয়া হৈছিল তাত উল্লেখ আছিল যে আপোনাৰ ভাষণ 12:10 পৰা আৰম্ভ হ'ব আৰু 12:20 পৰা সামৰণি ভাষণ আৰম্ভ হ'ব। আপুনি এই অনুষ্ঠানটোত উপস্থিত হৈছেহি 12:20 আৰু এতিয়া সামৰণি ভাষণ দিয়াৰ সময়। সেইকাৰণে মই সামৰণি ভাষণ দি আছোঁ, কাৰণ মই এই স্কুলখনৰ গভাৰ্ণিং বডিৰ সভাপতি, উদযাপন সমিতিৰ মই সভাপতি। গতিকেলৈ আপুনি 10 মিনিট পলম হোৱাৰ বাবে আপোনাক আমি অতি দুখেৰে জনাব বিচাৰিছোঁ যে আপোনাক ভাষণ দিবলৈ দিয়া নহ'ব। কাৰণ এইখন এখন প্ৰাথমিক বিদ্যালয়। ইয়াত ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ আদিপাঠ আৰম্ভ কৰে। যদি আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ বাবেই 10 মিনিট পলম হোৱাৰ স্বত্তেও আপোনাক যদি ভাষণ দিবলৈ দিয়া হয় তেতিয়াহ'লে আমি কি মুখেৰে সৰু ছাত্ৰ ছাত্ৰীসকলক সময়ৰ মহত্ব বুজাম আপুনিয়ে কওকচোন। গতিকেলৈ আপুনি আমাক ক্ষমা কৰিব। সেই বক্তব্য কোনে ৰাখিছিল জানেনে? চুজুকি কোম্পানীৰ প্ৰতিষ্ঠাপক মিচিঅ' চুজুকিয়ে। আমি ভাৰতত যি মাৰুতি চুজুকি কাৰ বুলি কওঁ সেই চুজুকি কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল মিচিঅ' চুজুকি। তেওঁ এই ভাষণটো দিছিল। সেই ভাষণটোতে এইটো প্ৰতিপন্ন হয় যে সময়ৰ মহত্ব কিমান। এজন প্ৰধানমন্ত্ৰী মাত্ৰ 10 মিনিট সময় পলম হোৱাৰ বাবে তেওঁক ভাষণৰ পৰা বিৰত ৰাখিছিল। গতিকেলৈ আমি জীৱন বাটত আগবাঢ়ি যাবলৈ হ'লে সময়ৰ সৎ ব্যৱহাৰ কৰিবই লাগিব। ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত গাইছিল, এটি এটি ক্ষণ মুকুতাৰে ধন, এনেয়ে হেৰুৱালে নাহে উভতি। সঁচাকৈ এটি এটি ক্ষণ মুকুতাৰ ধন নহয় জানো?
আমাৰ অসমীয়াৰ সেই বিখ্যাত কবিতা ফাঁকি আমি সকলোৱে জানো। সেই কবিতা ফাঁকিত আছিল যে গুটুৱা গোলাপ কলি সময় থাকোঁতে সখী সময়ৰ সুত বলি যায়, জিতি ফুল ফুলি আজি ফুলনি শুৱাই তোলে, কালিলৈ পাহি মেলি নুফুলে দুনাই, সময়ৰ সুত বলি যায়। গতিকেলৈ আমি জীৱনৰ বাগিচাত সময়ৰ ফুল ফুলাবলৈ হ'লে তেতিয়াহ'লে আমি সময়ৰ সৎব্যৱহাৰ কৰিবই লাগিব। নহ'লে আমিও এদিন অনুতপ্ত হৈ সময়ক প্ৰতি সময়ৰ নিষ্ঠুৰ বুলি গালি পাৰি থাকিম। গতিকেলৈ সময় থাকোঁতেই আমি জীৱনৰ যিখিনি আমাৰ প্ৰকৃত কৰ্তব্য, যিখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য, সেইখিনিত আগবাঢ়ি যোৱা উচিত নহয় জানো? গতিকেলৈ শেষত মই এটাই কথা ক'ব বিচাৰোঁ, টাইম ৱেটছ ন' ওৱান, সময় কাৰোৰ বাবে অপেক্ষা নকৰে। ধন্যবাদ।